सर सर दोस्त थे मेरे खास और सबके पास साइकिल और मेरे पास खट 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 কি হয় খট 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 সাইকেল এখন কিনি দিব লাগে যদি স্কুলে যাওঁতে গৰুকেইটা এল দি থৈ যাবি এই ডেটা ইনষ্টাগ্ৰামৰ ৰিলছ এটা বনাই আছিলোঁ আপুনি খেলি মেলি কৰি দিলে হ'ব গৰুকেইটা এল দি থৈ আগে যা আকৌ গৰুকেইটা এল দি যাবলৈ সময় হ'ব জানো মোৰ যা যা পিছৰ দিনৰ হালোৱাহে হ'ব লাগিব সেইদিনা স্কুলত কি কৰিলি শুনিছোঁ নহয় অঁ স্কুলত আকৌ কিবা কি হ'ল এটা কুৱেশ্যন এনচাৰ দিব নোৱাৰিলি আৰু মা বাপেৰৰ নামটো কি বুলি ক'লি শংকৰদেৱ আৰু মাধৱদেৱ এই নহয় অঁ কুৱেশ্যন সুধিছিলে বুলি ভাবি মই শংকৰদেৱ মাধৱদেৱ বুলি কৈ দিলোঁ আকৌ একেবাৰে স্কুল ওলা আৰু গৰুকেইটা ক'ৰবাত বাটতে এল দি থৈ যাবি যা হে ভগৱান অ' এইটো জেনেৰেশ্যনত বাৰু কোনোবাই স্কুললৈ যাওঁতে গৰু নিয়েনে বাৰু হ'ব নমৰ মৰিলে গম পাম নহয় অ' গৰু যাবিগে দেই এই আলিলে মোৰ টাইমটো দেৰি হৈ যাব স্কুললৈ যাওঁ বেলেগৰ বাইন নোখোৱাবি কিন্তু দেই নহ'লে গালি খাম মই ইমান দেৰি কৰিলি যে আকাশ তই স্কুললৈ আহোঁতে আজিলৈকে গৰু আনি পাইছনে মই যদি গৰু আনিবলগীয়া হৈছে বা তই স্কুল আহোঁতে গৰু আনিছ হয় ৰিমন পিছে গম পাইছ নাই ছাৰে তোকে মোকে কিবা এটা বাবে চিলেক্ট কৰিছে বা ছাৰে মোকো চিলেক্ট কৰিলে অঁ আহিলি আকাশ হয় ছাৰ আহিলোঁ নমস্কাৰ ৰিমন তুমি ক'লানে তোমালোক দুটাক যে চিলেক্ট কৰিছোঁ হয় ছাৰ ক'লোঁ কিন্তু আপুনি কথাটো কোৱা নাই দেখোন ভালদৰে মানে আমাৰ স্কুলৰ এজন ওপৰৰ শিক্ষক আহিব মানে ছাৰ আকাশৰ পৰা নি নহয় মাটি ফালি তলৰ পৰা ওলাই আহিব তাৰপিছত ছাৰ আৰু তোমালোক দুটাক মৌখিক পৰীক্ষা ল'ব ৰোল নম্বৰ প্ৰথমটো আৰু শেষৰটো বা শেষত থাকিলে চিলেক্ট হয় দেই তই কি কৰিবি একদম ঠিক নাই আৰু দেই ছাৰ আপুনি চিন্তা নকৰে মই একদম ঝটপটকৈ উত্তৰ দিম আতিছে সেইদিনা তই মাৰ বাপেৰৰ নামটো শংকৰদেৱ আৰু মাধৱদেৱ হা তই মা বাপেৰৰ নামটো শংকৰদেৱ মাধৱদেৱ বুলি কৈ দিলি হ'ব ৰিমন তুমি তোমাৰ বাবে এইবোৰ চব হৈছে ৰিমন তুমি ইংলিছত এপ্লিকেশ্যন এখন লিখি আনাগে যোৱা মই এই আকাশক কথা কেইটামান শিকাই দিওঁ হ'ব ছাৰ এতিয়া আকাশ তই কচোন বাৰু তই ইংলিছ জাননে নাজানো বাৰু ছাৰ ইংলিছ কিয় নাজানিম বাৰু সৰুৰ পৰা ইংলিছৰ গান শুনি আহিছোঁ আকৌ তই কি জান সেইটোকে কচোন বাৰু তোক মই গান গাবলৈ দিছোঁ নেকি তই আমাৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে কলোৱা আশাৰ হি ইজ দ্য নন মোডি হি ইজ এ পলিটিক্স নো কোভিড-19 হ'ব বোপা আৰু তই নেলাগে তই তোৰ নিজৰ নামটোকে ইংলিছত কচোন অসমীয়াত মোৰ নাম যদি দীপ আকাশ তেন্তে ছাৰ ইংলিছত আইলেণ্ড স্কাই তই তোৰ নামটো নাজাননে ইংলিছত ক মাই নেম ইজ অ' ছাৰ মই মাই বুলি ক'ব নহ'ব নেকি মোক পাপাইহে নামটো দিছে পাপাই নেম ইজ বুলি ক'ব লাগিব চাগে তই একদম ফালিবি আৰু দেই ছাৰ এপ্লিকেশ্যনখন লিখি হ'ল এইটো মানে নহয় ধুনীয়া হৈছে ৰিমন তুমি জানানে বাৰু ভাৰতৰ ভিতৰত শিক্ষিত ৰাজ্যখনৰ নাম কেৰেলা এতিয়া আকাশেও কচোন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শিক্ষিত ৰাজ্যখনৰ নাম ভাৰতৰ যদি কেৰেলা হয় তেন্তে উত্তৰ পূৰ্বাঞ্চলত ছাৰ তিতা কেৰেলা তই বাৰু পঢ়া শুনা কওঁনে নক'বা ঘৰত হা ছাৰ মই ৰাতি সদায় পঢ়োঁ কিন্তু ৰাতিপুৱা নপঢ়োঁ বাৰু ৰাতিপুৱা শুই উঠা দেৰি হয় যে কালি ৰাতি কি পঢ়িছিলোঁ সেইটোকে কচোন বাৰু কালি ছাৰ মই ছ'চিয়েল চায়েন্স পঢ়িছোঁ ছ'চিয়েল চায়েন্স একদম উধপা মুধলৈ পঢ়ি গৈছিলোঁ তেতিয়াহ'লে তই ক ধূমকেতু কাক বোলে ওপৰৰ পৰা পৰিলে যিটোৱে কেটকেটকৈ চিঞৰ লয় তাকে ধূমকেতু বোলে